আমাৰ সমষ্টিত কিমানখিনি উন্নয়ন হ'ব লাগিছিলে আজিলৈকে তাৰ বিষয়ে আপুনি অলপমান আজিলৈকে উন্নতি হ'ব লাগিছিল বুলি ক'লে তুমি ক'ব লাগিব যে যিহেতুকে মই MCLA আছিলোঁ 5 বছৰ, যদিও MCLA আছিল কিন্তু আমি ৰুলিঙত নাছিলোঁ। সেই কাৰণে আমি ৰাইজে বিচৰা ধৰণে MCLA এজনে যিমানখিনি কৰিব লাগিছিল সেইটো কথা আমি কৰিব নোৱাৰিলোঁ। তথাপিও আমি সেইটো ধৰি ৰাখিব পাৰিছোঁ যে আদৰ্শৰ নামত, নীতিৰ নামত ৰাইজে বিচৰা ধৰণে আমি এতিয়াও পৰিৱৰ্তনৰ কাৰণে কাম কৰিব পাৰিছোঁ। আৰু অলপ হ'লেও বিৰোধীত থাকি আমি যি চিষ্টেম, এই চিষ্টেমটো অলপ হ'লেও আমি চেঞ্জ কৰিবলৈ পাৰিছোঁ বুলি ক'ব লাগিব। আৰু ৰাইজৰ মাত মাতাত আমি দ্বিধাবোধ কৰা নাছিলোঁ। যিহেতু এইবাৰ BTCত নতুন চৰকাৰ এখন গঠন হ'লে, নতুন চৰকাৰখন গঠন হোৱাৰ আপুনি উন্নতি পৰিকল্পনা কেনেদৰে হোৱাটো বিচাৰে? এতিয়া নতুন চৰকাৰ বুলি ক'লে নিশ্চয় আমাৰে চৰকাৰ, ইউপিএল দলৰ চৰকাৰ, কোৱালিশ্যন গভৰ্ণমেণ্ট। সেই হিচাপে আমি ৰাইজেই যেনেকুৱা বিচাৰিছিলে ৰাইজৰ যি দুখ দৰকাৰ সেইটো আমি জোৰা মাৰিবৰ কাৰণে সদায় মাত মাতি যাম বুলি কৈ আহিছোঁ। যদিও চৰকাৰত আছোঁ আমি ৰাইজৰ হকে মাত মাতি যাম, ৰাইজৰ হৈ আমি কাম কৰি যাম। আৰু ৰাইজৰ যি সমস্যা, এই সমস্যাবিলাক আমি চিনাক্তকৰণ কৰি পেলাই আমি কাম কৰি যাম উন্নতিৰ কাৰণে। আগন্তুক BTCক লৈ আৰু কিবা চৰকাৰ গঠনৰ বাবে কিবা আপোনালোকৰ দলৰ পৰা, UPPL দলৰ পৰা কিবা পৰীক্ষা আছিল নেকি? যেনে হাগ্ৰামা মহিলাৰে যেনেধৰণে আপোনাৰ কোৱা শুনিলোঁ যে উচ্চ ন্যায়ালয়ৰ কাষ চাপিব, বা স্পীকাৰত যেনেধৰণে কিবা পৰিকল্পনা ভালদৰে নহ'লে তাৰ বিষয়ে অলপমান। এতিয়াতো আপোনালোকে সকলোৱে দেখি পাইছে কি চলিছে কি চলা নাই। নিশ্চয় গণতন্ত্ৰ দেশত যি নিয়ম নীতি সেইমতে মেজৰিটি হিচাপে চৰকাৰটো গঠন কৰা হয়। আমাৰ যি কোৱালিশ্যন গভৰ্ণমেণ্ট, সেই গভৰ্ণমেণ্টটো হ'লে আমি বেলেগৰ পৰা হ'লেও পাই সহযোগিতা পাই আমি ছাপৰ্টটো পাই চৰকাৰটো গঠন কৰা হৈছে। সেইমতে আমাৰ চৰকাৰ চলাই আছে। আৰু আমাৰ এই চৰকাৰৰ দিনত অকল কল্পনা নহয়, পৰিকল্পনাৰ মাজেৰে আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু পৰিকল্পনা লৈয়ে আমি আমাৰ যি ৰাইজৰ সমস্যা, যি উন্নতিৰ কাম কাজ এইবিলাক সকলোকে আমি কৰি যাম বুলি ভাবিছোঁ। যিহেতু আপুনি এজন কোকলাবাৰী সমষ্টিৰ MCLA আছিলে, আমি একচুৱেলি কালি কোকলাবাৰী সমষ্টিত যিটো আমাৰ ডায়েৰী ফাৰ্ম আছিলে তাত আমি ভিজিট কৰিছিলোঁ। কিন্তু তাত বহুতোখিনি বস্তু মানে কি বহুতোখিনি সামগ্ৰী মানে বিনষ্ট হোৱা যেনেকুৱা ট্ৰেক্টৰ হওক, কিছুমান মেচিনে ধৰি তাতে বহুতখিনি মানে অনিষ্টভাৱে পৰি আছে। এইটোৰ বিষয়ে আপুনি কি কয়? না, সেইটোতো বৰ্তমান নতুন চৰকাৰ, এই নতুন চৰকাৰে কাম কৰিলে নিশ্চয় এনেকুৱা কৰি থাকিব লগীয়া নহ'ব পাৰে আৰু নহ'ব বুলি মই ভাবোঁ। আমি আশা কৰিছোঁ, ৰাইজেও আশা কৰিছে, যিহেতুকে আমাৰ কনষ্টিটিউৱেঞ্চি যি ইস্তাহাৰত 1 নম্বৰত আছে ভাম ৰিভাইভ কৰাৰ। সেই গতিকে আমি ৰিভাইভ কৰাৰ নামত অতি শীঘ্ৰে আমাৰ মাননীয় চিফ প্ৰমোদ ডাঙৰীয়াদেৱে নিশ্চয় কামটো কৰিব, পৰিচালনা কৰিবৰ কাৰণে নিশ্চয় কেইদিনমান পিছতে আলোচনা কৰিম ইয়াৰ বিষয়ে। সেইটো আমি আশা কৰি আছোঁ। আৰু আগৰ দিনত যেনেকৈ তেওঁলোকে চৰকাৰী গাফিলতি দেখুৱাই পেলাই কোনো কামটোকে নকৰিলে ৰাইজে বিচৰা ধৰণে, সেইবিলাক আমি চাই চিন্তি আপোনালোকে ক'ব পাৰে যে চৰকাৰী গাফিলতিৰ কাৰণে সেই কামবিলাক উন্নতিৰ কাৰণে যিমানখিনি কাম কৰিব লাগিছিলে সেইটো কৰিব পৰা নাই। আৰু তেওঁলোকৰ যি মানসিক চিন্তা ভাৱনা সেইটো নিশ্চয় ৰাইজৰ কাৰণে নাছিলে। সৎ মনোভাৱেৰে কাম কৰিম বুলি ৰাইজৰ কাৰণে কাম কৰিব পৰা নাছিলে আৰু কৰিবলৈ ওলাই অহা মানুহ নাছিলে। সেইটো কাৰণে আমাৰ BTC থকাৰ বাহিৰেও অসমতো ভাৰততো চৰকাৰ গঠন কৰিছিলে তেওঁলোকে। কথাটো হৈছে মনোভাৱ বা সৎ যি মনোভাৱ সেইটো থাকিব লাগে আচলতে, সেইটো থাকিলেহে কাম কৰিব পাৰে। আপুনি এতিয়া যিহেতু কোকলাবাৰী আমাৰ ডায়েৰী ফাৰ্মখনে তাৰ উন্নয়নৰ বিষয়ে আপুনি কি পৰিকল্পনা কৰিব বা কেনেধৰণে আহ্বান কৰিব আমাৰ ৰাইজৰ ওচৰত বা কেনেধৰণে আখ্যা দিব? ডায়েৰী ফাৰ্ম নহয়, ইয়াত আমি মাল্টিপাৰ্পাছ ফাৰ্ম বুলি কৰিব বিচাৰিছোঁ। আৰু এনেকুৱা কৰাৰ মাজেৰে মানুহৰ যি সংস্থাপন দিব লাগে সেইটো দিব পৰা যাব। আৰু BTCৰ উন্নতিৰ কাৰণে বা যিমানখিনি টেক্স পাব লাগে এই টেক্সটো পাবলৈ সক্ষম হ'ব এই ফাৰ্মৰ দ্বাৰাই। এইটো আশা কৰি নিশ্চয় নতুন চৰকাৰে নতুন পৰিকল্পনাৰ মাজেৰে এই ফাৰ্মটো উন্নতি কৰিবলৈ হাতত ল'ব, এইটো মোৰ বিশ্বাস।